হেল্ল' বন্ধুসকল, স্বাগতম। আৰু আছোঁ মই এতিয়া একেবাৰে জালুকবাৰী ব্ৰিজৰ ওপৰত। আৰু সকলোৱে গম পায় আমাৰ যিটো নেশ্যনেল হাইৱে 37 ৰাস্তাবোৰ পূৰা মেৰামতি কৰি আছে আৰু দলংবোৰো বনাই আছে। তাকে যি মই দেখুৱাম ক'ত কেইখন দলং হৈছে, লখৰা, গড়চুক, বেহাৰবাৰীত কিমান আগবাঢ়িছে তাকে মই দেখুৱাম। ৰাস্তাবোৰ বহুত সৰু সৰু হৈ গৈছে, বহুত জাম জঁট লাগিছে, তাকে মই দেখুৱাম। গতিকে ভিডিঅ'টো মজাকৈ স্কিপ নকৰাকৈ শেষলৈকে পূৰা মজাকৈ চাই থাকিব দেই। বন্ধুসকল দেখিছে, জালুকবাৰী পাৰ হৈ আহিয়ে দেখিলোঁ প্ৰকাণ্ড ৰাস্তা বনাইছে। আগতে এইবোৰ ৰাস্তা পূৰা বহুত সৰু আছিলে, এতিয়া বহুত ডাঙৰ হৈছে। ৰাস্তাবোৰ বহুত ডাঙৰ হৈ গৈছে। মই দেখুৱাইছোঁ এইবোৰ ৰাস্তা দেখিছিলে আগতে এইপিনেৰে মানুহ মানে ছাৰ্ভিচ ৰাস্তা আছিলে, ছাৰ্ভিচ যিবিলাক ৰাস্তা সৰু সৰু আছিলে এইবোৰ তাৰ পৰা দেখিছে, তাৰ পৰা ইয়ালৈকে পূৰা প্ৰকাণ্ড ৰাস্তা বনাই দিছে। তো বহুত ভাল হৈছে। কিন্তু যিমান যি হ'লেও গাড়ী কমা নাই, গাড়ী বহুতেই বেছি হৈছে। যিমানে ৰাস্তা বহল হৈছে সিমানে গাড়ীও বেছি সমানে হৈছে। তথাপিও চৰকাৰে ৰাস্তা বহল কৰিয়ে আছে। এইজনে আকৌ কি কৰে, যি নহওক সঁচাকৈ ৰাস্তাবোৰ বহুত ডাঙৰ হৈছে। মই দেখুৱাইছোঁ। এতিয়া এইবোৰ ৰাস্তা বনাই আছে, ছাৰ্ভিচতো লাহে লাহে বনাব এতিয়া কেইদিনমান পিছত। চাগে আগত বনাই আছে। মই সকলোবোৰ দেখুৱাই থাকিম। তো দেখুৱাইছোঁ আগলৈকে। দেখুৱাইছোঁ তেতেলীয়া পাৰ হৈ হনুমান মন্দিৰ এটা আছে, জয় শ্ৰীৰাম। হনুমান মন্দিৰ পাৰ হৈয়ে দেখুৱাইছোঁ ইমান ৰাস্তা ওখ হৈ আছে। এতিয়া এই ৰাস্তা তলত থাকিব আৰু সমানে যিটো ৰাস্তা বনাইছে সেইটো পূৰা ওপৰত বনাব, ওপৰ লেভেলত বনাব। যিহেতু পানীৰো কথা আছে, বাৰিষা দিনতো পানী হয়ে, সকলোৱে গম পায়। এইখিনি জেগাত বেছিকৈ পানী হয়, এইখিনি জেগাত ইয়াতে হয় আৰু গড়চুকত হয় বানপানী। গতিকে ৰাস্তাটো অলপ ওখকৈ বনাইছে। তাৰ কাৰণে শিলবোৰ পূৰা দমদমাই থোৱা আছে, ৰাস্তা বনাই আছে, মানুহৰ কাম কৰি আছে। দেখুৱাইছোঁ ইয়াতে পূৰা মজাকৈ কাম চলি আছে বৰ্তমান। যেতিয়া এইটো হ'ব মজা, মানে বহুত ডাঙৰ হ'ব ৰাস্তাটো আৰু বস্তু বহুত বেছি ভাল লগা হ'ব। সেইফালে স্কুল এখন আছে। এইখিনি তেতেলীয়া বুলি কয় এই ঠাইখিনি, মানে জালুকবাৰীৰ পৰা আহিলে ৰেডিচনবোৰ পাৰ হৈ তেতেলীয়া বুলি কয়। তেতেলীয়াত এইখিনি ৰাস্তা বনাই আছে। দেখুৱাইছোঁ আগলৈকে। আৰু এতিয়া আহি গ'লোঁ বৰাগাঁও যিটো ৰাস্তা মেইন ৰোড, সেই ৰাস্তা পূৰা সম্পূৰ্ণ বন্ধ কৰি দিছে। দেখিছে গাড়ীবোৰ লেফ্ট চাইডে গৈ আছে, সৰুকৈ ৰাস্তাটো বনাই দিছে। তো আগফালে দেখিছে এইখন পূৰা সম্পূৰ্ণকৈ এখন দলং বনাই আছে। দুইফালে অহা যোৱা কৰিব, অহাও কৰিব, আহিবও পাৰিব আৰু যাবও পাৰিব। আৰু ইয়াতে হৈছে কি জামৰ সৃষ্টি। যিহেতু সৰু ৰাস্তা বনাইছে জামটো লাগিবই আৰু। গতিকে এইবোৰে হৈছে সৰু ৰাস্তাটো আৰু এইটো হৈছে সৰু ৰাস্তা। গতিকে ইয়াতে জাম লগাটো স্বাভাৱিক কথা। এতিয়া বাৰু জাম লগা নাই, সন্ধিয়া আৰু ৰাতিপুৱা সময়ত বহুত জাম লাগে ইয়াতে। দেখিছে দলং বনাই আছে ইয়াতে, ৰাস্তাবোৰ পূৰা সম্পূৰ্ণকৈ সৰু কৰি দিছে। আৰু এইটোৱে হৈছে মেইন যিটো বৰাগাঁও চাৰিআলি আছিলে, এইটোৱে হৈছে মেইন বৰাগাঁও চাৰিআলি। এইফালে লেফ্টৰ ৰাস্তাটো আছিলে। দেখুৱাইছোঁ এইফালে লেফ্টৰ ৰাস্তা আছিলে, চিধা আছিলে ৰাস্তাটো এতিয়া। আৰু এইটো হৈছে মেইন বৰাগাঁও চাৰিআলি। চাৰিআলি নাই এতিয়া, আগৰে ইউটাৰ্ণ ল'ব লাগিব। যদি কোনোবা ভাবিছে বোলে আকৌ জালুকবাৰী যাব লগা হয়, তেতিয়াহ'লে এনেকৈ গৈ পেলাই আকৌ ইউটাৰ্ণতে আছে আগেৰে। তো সেইফালে গৈ পেলাই ইউটাৰ্ণ লৈ পেলাই তাৰমানে আকৌ জালুকবাৰী যাব পাৰিব। ইনষ্টেণ্ট ইউটাৰ্ণ লোৱাৰ একো চান্সে নাই ইয়াতে। এইফালে দেখিছে ব্ৰিজখন বৰ্তমান বনাই আছে, মেৰামতি কাম চলি আছে বৰ্তমান। কাম কৰি আছে, গাড়ী লাগি আছে, কিন্তু গাড়ী চাগে এতিয়া লগা নাই, ৰেষ্ট দিছে নেকি, দুপৰীয়া সময় ন, সেইকাৰণে খাবলৈ গৈছে চাগে। আৰু তাৰ লগতে লাগি আছে এইখন কি টু ভেলু। তো বৰাগাঁও পাৰ হৈ দেখিলে আকৌ চেম ৰাস্তা, ইমান ডাঙৰ বহল ৰাস্তা দেখিছে। এইটো হৈছে ছাৰ্ভিচ লাইন।
আগতে ৰাস্তাবোৰ তাৰ পৰা আছিলে, কিন্তু এতিয়া এইখিনি ৰাস্তা বন্ধ কৰিছে। মই যোনফালে গৈ আছোঁ সেই ৰাস্তাটো আগতে নাছিলে, এতিয়া বনাইছে। অসমৰ তালৈকে মোৰ অপজিট চাইডৰ ৰাস্তা সিমানেই বহলিছে, আৰু এইখন হৈছে মহিন্দ্ৰা পথগাঁও। গৈ আছোঁ দূৰতচোন কিবা জাম লগা যেন দেখা হৈছে। জাম লাগি চাগে, কাৰণ জাম লাগিবই, ৰাস্তাটো বহুত সৰু হৈছে আগতকৈ, গতিকে জাম লগা স্বাভাৱিক কথা। যি নহওক ৰাস্তা বহল হৈছে, কিন্তু গাড়ী কমা নাই দেই, গাড়ী পূৰা বাঢ়ি আছে, গাড়ী পূৰা কমা নাই, গাড়ী বাঢ়িছে, ৰাস্তা বহল হৈছে, গাড়ী বেছি হৈছে, দেখুৱাইছোঁ। আহি পালোঁ গড়চুক বৰ্তমান পোৱা নাই, যিটো চাৰিআলি আছিলে, চাৰিআলিৰ পৰা আগতে এইটো সমানকৈ ৰাস্তা আছিলে, ৰাস্তাটো বৰ্তমান কাটি দিছে, দেখিছে গাড়ীবোৰ লেফ্ট চাইডে, ঠিক তেনেকৈ চব মানে চাইডে ৰাস্তাবোৰ কাটি পেলাই যিটো ছাৰ্ভিচ লাইন, সেই ছাৰ্ভিচ লাইনেৰে গাড়ীবোৰ যাব দি আছে। মই দেখুৱাইছোঁ, এইবোৰ দেখিছে পূৰা শিল বালিবোৰ দম লগাই থোৱা আছে ৰাস্তা বনাব, ব্ৰিজ বনাবৰ কাৰণে। আগতো ব্ৰিজ বনাই আছে, বৰ্তমান কাম হোৱা নাই, মানে এতিয়া সেইফালে বনাই পেলাই এণ্ডিঙত এইফালে বনাব, এতিয়া চাগে সেইফালে বনাই আছে। ৰাস্তা সম্পূৰ্ণ বন্ধ, ছাৰ্ভিচলৈ ৰাস্তা আহিব লগা হৈছে। দেখাইছোঁ দেখুৱাইছে, এইবোৰ কাম চলি আছে, এইবোৰ কামবোৰ সম্পূৰ্ণকৈ চলি আছে, ব্ৰিজৰ কাম। এতিয়া ইয়াতো যাম নাই, যিহেতু দুপৰীয়া সময়, লাগিব অকণমান দেৰিকৈ সন্ধিয়া সময়ত, যেতিয়া চবেই একেলগে ঘৰমুৱা হ'ব তেতিয়াহে মানে সকলোবোৰ জাম লাগে। এতিয়াতো জাম অলপো নাই, জামটো তাৰ পৰা লাগে, বহুত দূৰৰ পৰা জাম লাগে। গড়চুক আহি নোপোৱাৰ আগতে বহুত আগৰ পৰা জাম লাগিব ধৰে তাৰমানে। দেখুৱাইছোঁ আগলৈকে। তো ইয়াত দেখিছে ব্ৰিজ পূৰা বনাই আছে, আধা আধি মাথা ফুটাবোৰ হৈছে, ইয়াৰে ব্ৰিজৰ ফুটাবোৰ হৈছে আধা আধি, বাকী সেইফালে নাছিলে, এতিয়া মানে ইয়াৰ পৰা বনোৱা আৰম্ভ কৰিছে। আৰু এইটোৱে হৈছে মেইন যিটো গড়চুকৰ চাৰিআলি আছিলে, বৰ্তমান চাৰিআলিটো পোৱা নাই, পাম অকণমান দেৰিকৈ পাই আছোঁ, হ'ব দেই, দেখুৱাই আছোঁ মই গড়চুকৰ চাৰিআলিটো। এইটোৱে হৈছে মেইন গড়চুক চাৰিআলি, এইফালে লেফ্ট চাইডে যায়, আৰু সেইফালে ৰাইট চাইড আছিলে। এইটোৱে মেইন গড়চুক চাৰিআলি আছিলে, বৰ্তমান একো চাৰিআলি নাই ইয়াতে, চব সমান কৰি দিছে, চাৰিআলি বোলা বস্তু একো নাই। আৰু কেইদিন পিছততো চাৰিআলি বোলা বস্তু পোৱা নাই, বস্তুটো নাথাকিবই যেতিয়া ব্ৰিজখন হ'ব। ইয়াত অকণমান জাম লাগিছে বাৰু। জামটো লাগিব, ৰাস্তা সৰু হৈ গৈছে, জাম নালাগিব নাই আৰু বাপৰে। যি নহওক দেখিছে, এইবোৰ মানে বনোৱা লাহে লাহে আৰম্ভ কৰিছে, বনাই আছে, পূৰা কাম কৰি আছে দেই, মজাকৈ কাম চলি আছে পূৰা। বেছিদিন নাই আৰু 1 বছৰৰ ভিতৰত পূৰা ব্ৰিজখন হৈ যাব। ৰাস্তা পূৰা বহল কৰি গাঁত চাত কৰি উৎপাত কৰি দিছে একেবাৰে, দেখিছে নহয়, পূৰা মজাকৈ আৰম্ভ কৰি দিছে, বনোৱা কাম কৰি আছে, দেখুৱাইছোঁ আগলৈকে। এতিয়া আহি পেলাই লখৰা, মই অকণমান চাইডেৰে সোমাইছোঁ, আগত পূৰা জাম লাগি আছে, য'ত আটাইতকৈ জাম লাগে, হেভি ট্ৰেফিক জাম হয়, সেইটো হৈছে মেইন লখৰা চাৰিআলি। আৰু লখৰা চাৰিআলি আহি পালোঁ, মই বৰ্তমান পোৱাগৈ নাই, এইটো তেলডিপ পোৱাগৈ নাই বৰ্তমান চাৰিআলি, মানে অকণমান চাইডেৰে সোমাইছোঁ, সেইফালে পূৰা জাম লাগি আছে। আৰু এইটো হৈছে স্মাৰ্ট চিটি, য'ত আগতে আছে এইটো বিশাল, আৰু এতিয়া হৈছে স্মাৰ্ট চিটি হৈছে এতিয়া। যি নহওক লখৰা চাইডে দেখুৱাই আছোঁ কিমান জাম লাগিছে, দেখিছে সেইফালে পূৰা জাম লাগি আছে, এইবোৰ সম্পূৰ্ণ জাম লাগি আছে, গতিকে মই ছাৰ্ভিচলৈ সোমাইছোঁ। এয়া হৈছে লখৰা চাৰিআলি, এইটো বৰ্তমান চাৰিআলি পোৱা নাই, এইখিনি চাৰিআলিয়ে বৰ্তমান চাৰিআলিটো পাইছোঁ বাৰু, কিন্তু মেইন চাৰিআলি পোৱা নাই, জাম লাগিছে, জামটো লাগিব এতিয়া, ৰাস্তা সৰু কৰিছে, ছাৰ্ভিচত খুলিছে, সেইফালে দলং বনাই আছিলে। দেখিছে খুঁটাবোৰ পূৰা মজাকৈ বনাই আছে, আৰু ব্ৰিজখন চাগে 2ৱে হ'ব, কাৰণ কিয় ডাঙৰ আছে খুঁটাটো, 1 ৱে কেতিয়াও নহ'ব নোৱাৰে, কাৰণ যিহেতু ইয়াতে পূৰা হেভি ট্ৰেফিক জাম লাগেতো, গতিকে এইটো কাৰণে 1
টু ৱে নোহোৱাৰ মানে কোনো চান্সে নাই, গতিকে এইটো ব্ৰিজখন টু ৱে হ'ব। জাম কিন্তু সাংঘাতিক জাম লাগিছে, বেয়া জাম লাগিছে ইয়াতে, পুৰা জাম লাগিছে ইয়াতে, পুৰা জাম লাগিছে। এইটো হৈছে মেইন চাৰিআলি, এইটো এইফালে আছিলে খাওঁকুচি আৰু চিধা যায় খানাপাৰা। যদি কোনোবাই লেফ্ট ছাইডৰ পৰা ওলাই আহিম বুলি যদি খানাপাৰা জালুকবাৰী যাম বুলি ভাবিছে, তেতিয়াহ'লে ইয়াত ইনষ্টেণ্ট একো ইউটাৰ্ণ নাই, অকণমান আগত যাব লাগিব, আগত গৈ পেলাই ইউটাৰ্ণ এটা আছে, আকৌ তেতিয়াহে তেখেতসকলে জালুকবাৰীলৈকে যাব পাৰিব। তো এইটো হৈছে মেইন লখৰা চাৰিআলি, ব্ৰিজখন বনাই আছে এতিয়া। ইয়াতে কি হ'ল আকৌ, ইয়াতে কিবা হ'ল নাজানো দেই, কিবা এটা হৈছে ইয়াতে। বাৰু যি নহওক, ৰাস্তা সৰু, মেইন ৰাস্তা নাই, ছাৰ্ভিচ ৰোড, গতিকে জাম লগাটো একদম মানে কোনো কথাই নাই। এইটো হৈছে ইউটাৰ্ণ, যদি কোনোবাই খাওঁকুচিৰ পৰা আহি জালুকবাৰী যাম বুলি আহিছে, তেতিয়াহ'লে ইয়াতে ইউটাৰ্ণ লৈ পেলাই তেখেতসকলে আকৌ জালুকবাৰী যাব পাৰিব। চাৰিআলি বোলে কোনো চাৰিআলি নাই, এইটো হৈছে ইউটাৰ্ণৰ চাৰিআলি বাছ। তেতিয়াহ'লে আমাক পাইছোঁ বেলতলা ফালে। এটা দুখৰ বিষয়, যিটো ৰংমন আছিলে ইয়াতে মেইন ৰাস্তা, যিটো ৰংমন আছিল, ৰাস্তাবোৰ সকলো ৰাস্তা পূৰা বহল কৰিছে। যিটো ৰংমন আছিল এইখিনিতে আছিলে ৰংমনটো, মই অকণমান ৰখি দিছোঁ, এখন ষ্টেডিয়াম সৰু হৈছে। যিটো ৰংমন আছিল, ৰংমন স্পৰ্টছটো এতিয়া ৰাস্তাৰ ওচৰত দেখিবলৈ পোৱা নাযায়, কাৰণ ৰাস্তা বহুত বহল কৰিছে। যিটো 2007 চনত ইয়াক এইখিনিতে মই য'ত আছোঁ বৰ্তমান, এইখিনিতে তাক এষ্টাব্লিছ কৰিছিলে 2007 চনত। এতিয়া নিচে তেখেতসকলক তাক নিচে এতিয়া এই ভিতৰত নিচে, এতিয়া দেখিছে নহয়, ভিতৰত বহাইছে তাক, কিয়নো একমাত্ৰ ৰাস্তা বহলৰ কাৰণে। এতিয়া সকলো ৰংমনটো ৰাস্তাৰ ওচৰত দেখিবলৈ পোৱা নাযায়, সেইটো এটা দুখৰ বিষয়ে। যিমান যি হ'লেও ৰাস্তাটো দূৰত, অকণমান দূৰত বহিছে, তথাপিও দেখিবলৈ পোৱা যাব বাৰু। যি নহওক, গৈ আছোঁ, আগৰ ফালে গৈ আছোঁ এতিয়া। বৰ্তমান বেহাৰবাৰী গৈ পোৱা নাই, বেহাৰবাৰীত এখন দলং বনাইছে, দেখুৱাইছোঁ মই। দলংখনৰ আধা আধি কাম হৈছে আৰু গোটেইখন দলং চাগে একেলগেই কামবিলাক, মানে গোটেইখন দলং একেলগে চাগে এয়া কৰিব, অপেনিং কৰিব ইয়াতে। বৰাগাঁও, লখৰা, বেহাৰবাৰী অপেনিং কৰিব। ৰাস্তা সৰু, ছাৰ্ভিচ ৰোডেৰে ৰাস্তা মানে ওলাইছে, ৰাস্তা যাব লগা হৈছে। দেখুৱাইছোঁ আগত কিমান কাম আগবাঢ়িছে বা দেখুৱাইছোঁ হ'ব। দেখিছে JCB পূৰা ৰাস্তাবোৰ ইমান ওখ ওখ কৰি পেলাই মানে বনাই আছে, আৰু দলং যদি বনাব ৰাস্তাটো অলপ ওখটো লাগিবই ন, গতিকে সম্পূৰ্ণ কাম চলি আছে। দলঙৰ ফুটা কাম কৰিছে, ইয়াতো পূৰা দুটা ফুটা, লেফ্ট ৰাইট দুটা ফুটা, মানে দুখন দলং পূৰা মানে অহা যোৱা, কোনো মানে কথাই নাই আৰু। দলংখন চাগে দলংখন বহুত ডাঙৰ হ'ব, দলংখন ভাল লাগিব। এইফালেও কাম আগবাঢ়ি আছে। এইটো হৈছে মেইন বেহাৰবাৰী চাৰিআলি আছিলে, ইয়াতে ইউটাৰ্ণ নাই, আগেৰে গৈ পেলাই ইউটাৰ্ণ ল'ব লাগিব। যদি কোনোবাই ভাবিছে আকৌ জালুকবাৰী যাম বুলি, আকৌ আগেৰে ইউটাৰ্ণ লৈ পেলাই তেখেতসকলে আকৌ জালুকবাৰী যাব পাৰিব। ইনষ্টেণ্ট মানে কোনো ইউটাৰ্ণ নাই ইয়াতে। এণ্ডিঙৰ ফালেও কাম শেষ হৈছে, দেখিছে এইবোৰ মানে অলমষ্ট শেষ হৈছে, মোটামুটি বেছি দিন নাই আৰু পাব। দেখুৱাইছোঁ আগলৈকে। আৰু এইটো হৈছে ইউটাৰ্ণ, যদি কোনোবাই ভাবিছে আকৌ ইউটাৰ্ণ ল'ম বুলি, দেখিছে এটা ইউটাৰ্ণ লৈ আছে এতিয়া। এইটো হৈছে ইউটাৰ্ণ, যদি কোনোবাই ইউটাৰ্ণ ল'ম ভাবিছে, এইটো হৈছে ইউটাৰ্ণ লৈ পেলাই ডাইৰেক্ট জালুকবাৰী যাব পাৰিব। যি নহওক, আগলৈ আগবাঢ়িছোঁ বাৰু। আহি পালোঁ গেম ভিলেজ, আৰু গেম ভিলেজৰ পৰা অকণমান দূৰত আছে বেলতলা চাৰিআলি। তো আগত যিকেইটা মই চাৰিআলি দেখুৱাইছিলোঁ, ছাৰ্ভিচ ৰোডেৰে প্লাছ ব্ৰিজ বনাই আছে, চব ছেম কণ্ডিশ্যন বেলতলাতে বনাই আছে, কাৰণ বেলতলা এতিয়া একদম যাব নোৱাৰি, কাৰণ কিয় বহুত জাম লাগি আছে। গতিকে মই এতিয়া কি কৰিছোঁ, গেম ভিলেজেৰে সোমাই দিছোঁ, কাৰণ বেলতলা এতিয়া একদম যাব নোৱাৰি, কাৰণ বহুত জাম জঁটৰ সৃষ্টি হৈছে বেলতলাত, একদম যাব নোৱাৰি। তো বন্ধুসকল, ভিডিঅ'টো এইখিনিয়ে আছিলে। যিমান পাৰোঁ মই দেখুৱালোঁ ৰাস্তাত ক'ত কিমান দলংখন
ক'ত কিমান দলং বনাই আছে, কিমান আগবাঢ়িছে আৰু ক'ত কিমান জাম হৈ আছে। তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে লাইক কৰি কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰি একদম নকৰিব। তো ঠিক আছে, আগলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানতে এৰিছোঁ। বাই বাই।